Hello friends, welcome back to my YouTube channel Nirnayak Boruah. আজি মই এটা কথা কাৰণে এই ভিডিওটো বনালো। আজি বলে মায়ে মোক কিবা এটা ফেভাৰিট বস্তু বনাব গৈ আছে। কিন্তু কি ফেভাৰিট বস্তু সেইটো কিন্তু মই নাজানো। সেয়ে ভাবিলো ভিডিও এটাও বনাও। ভিডিও জুখেৰে মাইনো সেইটো মোক কি ফেভাৰিট বস্তুটো বনায় আৰু কেনেকৈ বনায় গোটেইখিনি একেলগে চাম বুলি ভাবিলো ভিডিও জুখেৰে। আপোনালোকো চাব ময়ো চাম হয়নে নহয়। তেনে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ আৰু মায়েটো কি মোৰ ফেভাৰিট বস্তু বনাইছে চাবলৈ যাম। বলক বনাম বুলি কৈছিলা কি বনোৱাৰ কথা কৈছিলা? কঁঠাল পিঠা এই মজা। তুমি এটা কথা তুমি যে কঁঠাল পিঠা বনোৱা কঁঠালটোকে কাটিব লৈছা? কঁঠাল নাকাটি কেনেকৈ মই পিঠা বনাম? কঁঠালটো কাটিহে পিঠা বনাই নেকি? তো কাটিব লাগিব, ৰস উলিয়াব লাগিব, তাৰপিছতে পিঠা বনাব পৰা যাব। মই আজিহে জানিলো। মই ভাবিছো কঁঠালটো গোটেই তেলত ভাজি দিয়ে নেকি? কেৱল তুমি এই 420 কথা নকবিও তই যা ইয়াৰ পৰা মোক শান্তিয়ে পিঠা বনাব দে। মই যাম এটা কথা তুমি যদি মোক প্ৰচেছটো শিকাই দিয়া প্ৰচেছটো শিকাই দিম খাব পাৰিম ন? প্ৰচেছটো শিকাই দিম তই তোৰ ৱাইফক শিকাই দিবি তাৰপিছত মোক বনাই খুৱাব গম পাইছ নাই? হ'ব দে তুমি মোক শিকাই দিয়া। শিকাই দিম এই মজা অলপ কিন্তু পিঠাৰ আগতে কেইটামান পিঠা খাব পাৰি নেকি? পাৰিবি 10-12 ফুটা খাই গৰমত ভাল মাৰিয়ে দিওঁ নেকি কেইটামান কঁঠাল? গৰমত আৰু ভাল লাগিব খাই চাওঁ বলে আৰু ভাল হ'ব। এই মই খাই লওঁ ফাৰ্ষ্ট পিছত এইবিলাক অলপ আজি বহি পেলাই কঁঠাল মাৰি লওঁ আৰু এতিয়া মাৰি লওঁ নে কি কয়? একদম চেনি। মোৰ লগৰ এটাই দিছিলে এই বস্তুটো। সেই লগৰটো মানে তামাম চেনি। যদি ভিডিঅ'টো চাই আছে এই পিছত মোক গালি দিব চাগে। সেই লগৰটো তামাম চেনি সেইকাৰণে সিয়ে ৰোৱা গছ আছিল নেকি? সি ৰোৱা গছ নহয় তেনে তাৰ ঘৰতে হোৱা গছ ন, তাৰ প্ৰভাৱত মানে কঁঠালখিনিও চেনি হৈ গৈছে। মইতো কোনটো লগৰক কৈছো সি ভিডিঅ'টো চালে সি নিজেই গম পাব। আহক এইবিলাক কথা বাদ দি এতিয়া কঁঠাল মাৰো। তুমি ইয়াত কি কৰিছা? এয়া কঁঠালৰ ৰসখিনি উলিয়াবৰ কাৰণে চালি আছো। কঁঠালৰ ৰস উলিয়াইছা? কিয়? ইয়াত চুজি দিব লাগিব, চেনি দিব লাগিব পিঠা বনাবৰ কাৰণে। কঁঠালৰ ৰসখিনি মানে চুজি আৰু চেনি দি সানিব লাগিব, তাৰপিছত ভাজিব লাগিব। মজা। নহ'লে আমি চাই থাকো এতিয়া এই কঁঠালৰ ৰসখিনি ওলোৱাৰ পিছত সেইখিনি চুজি দিয়ে কিমানখিনি চেনি দিয়ে গোটেইখিনি জানিব লাগিব নহয়। কাৰণ মই পিছত ক'ব লাগিবতো কথাখিনি ডিটেইলছত, সেইকাৰণে শিকি লওঁ আৰু হয়নে নহয়? ঠিকে আছে হ'ব দিয়ক তেতিয়াহ'লে চাওঁ কিমান কি দিয়ে আৰু তাৰ নেক্সট ষ্টেপখিনি চাই যাওঁ আমি মনে মনে আজি গোটেইখিনি শিকি লওঁ। এয়া হৈ গ'ল ৰ। এতিয়া ইয়াত কি কৰিবা? ইয়াত এতিয়া মই চুজি দিম আৰু চেনি দিম। চুজি আৰু চেনি দি পেলাই এইখিনি সানিম। কিমানকৈ দিছা চুজি? চুজি এইখিনি ৰসত মই আধা কিলোমান চুজি দিম। হয় নেকি? এনেকৈ সানিব লাগিব, তাৰপিছত চেনি দিব লাগিব। চেনি কিমান দিব লাগিব? চেনি কঁঠালটো মিঠা হ'লে বেছি দিব নালাগে, এইখিনি অকণমান চেনি দিলে হৈ যাব। হয় নেকি? এইখিনি দি পেলাই সানি তাৰপিছত 1 ঘণ্টামান ৰাখি থ'ব লাগিব। কোমলি যাব যদি 1 ঘণ্টামান ৰাখি থ'ব লাগিব। কোমলিব লাগিব। যদি নাৰাখোঁ কি হ'ব? নাৰাখিলে সেইডাল পিঠা খাবা আৰু টান হ'ব। টান হ'ব? এতিয়া এনেকৈ দিলে ফুলিব, তেতিয়া টান হ'ব। চেনি বেছি নালাগে, কঁঠালটো মিঠাটো বাছ। এইখিনি বস্তু সানিব লাগিব। এইখিনি সানি অলপ দেৰি ৰাখিব লাগিব, 1 ঘণ্টামান ৰাখিবই লাগিব। 1 ঘণ্টা কিয় ৰাখিব লাগে? 1 ঘণ্টা ৰাখিলে পিঠাটো কোমল হয়, ফুলিব, চুজিটোৱে ৰসটো টানিব, তেতিয়াহে ভাল হ'ব পিঠাকেইটা। আনা হৈ গ'ল এতিয়া। আৰু এতিয়া কিন্তু পিঠাটো ভাজিবৰ কাৰণে 1 ঘণ্টা ৱেইট কৰিব লাগিব মায়ে কোৱা মতে, হয়নে নহয় কথাটো? 1 ঘণ্টা থাকিব লাগিব, তেতিয়া পিঠাকেইটা কোমল হ'ব, ফুলিব। মানে আমি আকৌ 1 ঘণ্টাৰ পিছত লগ পাই আছো। 1 ঘণ্টা হৈ গ'ল, এতিয়া আমি যাওঁ পিঠা বজা চাবলৈ। ব'লক বাকীখিনি শিকি লওঁ, ব'লক পিঠা বজা চাওঁ। তুমি পিঠা ভাজিছা নেকি? পিঠা ভাজিব লৈছা নেকি? পিঠা ভাজিম আৰু। তেল কিমান দিবা? তেল এতিয়া ফাৰ্ষ্ট টাইম এপোৱামান দিম। তেলৰ ওপৰতেতো কথা, তেলখিনি ডুব গ'লে পিঠাকেইটা ভাল হ'ব। হয় নেকি? এইয়া প্ৰথমটো দিছে প্ৰথমটো ইয়াত। খাবা আৰু আজি হৈ গৈছে নেকি কেইটা? হৈ গ'ল ন? কেনে গম পাই? কালাৰটোত গম পোৱা ন?
কেছটো এইটো পিঠা ভাজি আছে এটা টেষ্ট কৰি চাওঁ মা নে কি কোৱা এটা টেষ্ট কৰি চাওঁ বঢ়িয়া হৈছে কাইলৈ কিয় কাইলৈ বেছি বঢ়িয়া হ'ব কোমল হ'ব হা কাইলৈ বেছি ভাল হয় নেকি বঢ়িয়া টেষ্ট হয় যিকোনো পিঠাই কাইলৈ বেছি ভাল হয় ন এইটো বঢ়িয়া হৈছে বঢ়িয়া পাৰফেক্ট টেষ্ট মজা হৈছে মজা মজা আজি বস্তুটো শিকিলোঁ পিছত শিকাব পাৰিম আৰু ভাল লাগিছে খাবলৈ তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে যোনে যোনে এই কঁঠাল পিঠা খাই ভাল পায় এটা কমেণ্ট কৰি জনাব আৰু যোনে যোনে কঁঠাল পিঠা বনোৱা নাই তেনেহ'লে আপোনালোকে এবাৰ এনেকৈ বনাবলৈ ট্ৰাই কৰি চাব যদি কোনোবা নবনোৱাকৈ আছে তেনে এনেকৈ বাৰু কঁঠাল পিঠাটো বনাবলৈ ট্ৰাই কৰি চাব বহুত ভাল পাব তেনেহ'লে আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ